পুনৰবাৰ সকলোকে নমস্কাৰ আৰু ইমান দিনে ভিডিঅ' চিডিঅ' দিব পৰা নাই, তাৰ বাবে ক্ষমা প্ৰাৰ্থী মই। আচলতে মোৰ চেনেলটো লক হৈ গৈছিল আৰু বহুত কিবা কিবি কৰিহে আনলক কৰিছোঁ। এতিয়া আকৌ ভিডিঅ' এটা বনাবলৈ আজি বহুত দিনৰ মূৰত আনলক হৈছে যেতিয়া এতিয়া মানে বেলেগৰ ভিডিঅ' এটা দিছিলোঁ, সেইটো কাৰণে আপোনালোকে পৰাপক্ষত নিজৰ কণ্টেণ্টেই দিব, বেলেগৰ ভিডিঅ' আৰু নিদিব। মই বেলেগৰ ভিডিঅ' এটা দিছিলোঁ, ফানি ভিডিঅ' এটা অকণমান এডিট কৰিবলৈ, বোলো অকণ জমনি হওক, ৰাইজে মনোৰঞ্জন লওক, কিন্তু উল্টা হ'ল, চেনেলটো লক হৈ গ'ল, ভিডিঅ' বনাব পৰা নাই মানে এনেকুৱা। আজি মই এতিয়া আপোনাৰ টম-টম চলাই আছোঁ, আগতে বেপাৰ কৰি আছিলোঁ। এতিয়া টম-টমখন অকণমান আমাৰ ভাইটিটোৱে মাৰি দিলে খুন্দা, গিলাচখন ভাগি, তাকে লগাব আহিছোঁ। চাওক আপোনালোকৰ কামবোৰ কেনেকৈ কৰে, অকণ বেয়া হৈ আছে, বেকাৰ হৈ আছে, কিবাকিবি বেয়া হৈ আছে, বনাব আহিছোঁ। আমি ইয়াত আহিছোঁ আপোনাৰ বগলীপাৰা। দোকানখনৰ নামটো কিনো ভাই কোৱাচোন? জেগাডোখৰ নামে বগলীপাৰা, তোমাৰ দোকানখনৰ নাম কি? পটাৰ, বগলীপাৰা পটাৰ বুলি কৈছে। আপোনালোকে চাওক সি কৰি আছে কামবিলাক কেনেকুৱা হয়। এয়া দেখিছেনে, বৰ্তমান গাড়ীখন উদং হৈ আছে, চাওক এয়া মাৰিলে গৈ খুন্দা, এয়া বনাই আছে, চাওক এয়া গিলাচ নাই বৰ্তমান, দেখিছেনে? গিলাচ লগাব এতিয়া, নতুন গিলাচ। Ini satu warga yang so ya, banyak ada.
তো গিলাচ চিলাচ লগাই হৈ গ'ল, গাড়ী পূৰা প্ৰস্তুত হৈ গ'ল। নতুন গিলাচো লগাই দিছে এখন, হৈ গ'ল ক্লিয়াৰ। এতিয়া আমি যাম আৰু লাহে লাহে ন।